মহান সভাখনত উদ্দেশ্যৰ লগত সাঙৰি কবিৰ ভাষাৰে কবিতা আকাৰে মই এই আলোচনা চক্ৰৰ এটি আৱাজ ব্যক্ত কৰাৰ চেষ্টা কৰিম। মই কবিতাটিৰ নাম দিছোঁ ব্যৱস্থাত মোৰ কিছু কথা। আশা আশা শিশুদল পঢ়াশালীলৈ আশা, জ্ঞানৰ জেউতিৰে দেশক ৰক্ষা কৰা। বিদ্যাৰ পূজাৰীয়ে পঢ়াশালীলৈ যায়, জ্ঞান আহৰণত মুগ্ধ হৈ আত্মাৰ শান্তি পায়। পঢ়াশালীৰ সাধু কথা মনত থাকে গাথা, বাহ বাহ ব্লেকশ্বিপত পোৱা যায় কি যে মজাৰ মজাৰ কথা। সমাজে দেখুৱাব লাগিব মহামানৱতা, বিজ্ঞানে আনিব লাগিব জোৱাৰ, তেতিয়াহে খোল খাব অজ্ঞানৰ দুৱাৰ। ছাত্ৰ ছাত্ৰী দেশৰ সম্পদ, যদি আৰ্জেক শ্ৰমেৰে জ্ঞান সাগৰৰ পৰম সম্পদ, আচল সম্পদ মানৱ সম্পদ। হিংস্ৰুক প্ৰলয়ে আজি আনিলে, হিংস্ৰুক প্ৰলয়ে আজি আনিলে জনজীৱনৰ অৱুত্থান। সেই আকাশে বতাহে শুনা যায় এটি মাত্ৰ আহ্বান, জাগো জাগো জনতা জাগো। ভাবিবলৈ সময় নাই, ভাবিবলৈ সময় নাই। কেলেংকাৰী কেলেংকাৰী, চৌদিশে কেলেংকাৰী নায়কৰ, দেশখন ধ্বংস কৰিবলৈ আৰু কিমানজন লাগে এনে নায়কৰ। নাই নাই ক্ষমা নাই, নাই নাই ক্ষমা নাই, কোনো কেলেংকাৰীৰ ক্ষমা আমাৰ তাত নাই।